সুদীৰ্ঘ ৪৫টা বছৰ আগৰে পৰা শীতৰ আগমনৰ লগে লগে যোৰহাটত বহে এখনি বিশেষ বজাৰ। এই বিশেষ বজাৰখনক সকলোৱে ভুটীয়া মাৰ্কেট বুলিও কয়। পূৰ্বতে এই বজাৰখন হৈছিল যোৰহাটৰ বিষ্ণুৰাম বৰুৱা হলৰ কাষত, কিন্তু ঠাইৰ অভাৱ হোৱাৰ কাৰণে বৰ্তমান টিবেটিয়ান ৰিফিউজিজ উলেন মাৰ্কেটখন যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হৈ আহিছে। প্ৰায় ৬০খন দোকানযুক্ত এই বৃহৎ বজাৰখনত হিমাচল প্ৰদেশ, ছিকিম, গেংটক আদি বিভিন্ন প্ৰান্তৰ পৰা অহা বেপাৰীসকলে গৰম কাপোৰ, জেকেট, কোট, ছুৱেটাৰ, মাফলাৰ, টুপি, শ্বু আৰু বিভিন্ন শীতকালীন সামগ্ৰী বিক্ৰী কৰে। মহিলা, পুৰুষ আৰু শিশুসকলৰ বাবে বৈচিত্ৰ্যপূৰ্ণ সামগ্ৰীৰে ভৰপূৰ এই বজাৰখন প্ৰতি বছৰে ভিৰ কৰে ক্ৰেতাসকলে। গুণগত মানৰ সৈতে সুলভ মূল্যৰ সামগ্ৰী উপলব্ধ হোৱাৰ বাবে যোৰহাটবাসীৰ বাবে ভুটীয়া মাৰ্কেট হৈছে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ক্ৰেতাৰ আগমন আলোকৰে সজাই তোলা দোকানসমূহ আৰু ঠাণ্ডাৰ মাজত গৰম কাপোৰ চাবলৈ অহা লোকৰ হাঁহিৰ শব্দই বিশেষকৈ সন্ধিয়া সময়ত বজাৰখন উখল মাখল কৰি তোলে। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট, গণমাগ লাইভ। ভাল লাগিছে। আমি সদায় এই মাৰ্কেটখনৰ কাৰণে অপেক্ষা কৰিয়ে থাকো প্ৰত্যেক বছৰে। কালি মই আহিলে বুলি গম পোৱা নাছিলো। কালি ল'ৰাক ক্লাছত থবলৈ গৈ দেখিলো ভুটীয়া মাৰ্কেট আহিছে। আজি একদম লগালগ আহিছো আৰু তাৰপিছতে আমি প্ৰত্যেক বছৰে কিবা নহয় কিবা কিনি আমি কোৱালিটি বহুত ভাল পাওঁ ইয়াৰ। খালি এই বছৰ আমি অকমান যোৱা বছৰ যিটো ৰেঞ্জত কিনিছিলো তাতকে অকমান বেলেগ পাইছো। আমি বাৰ্গেনিং কৰিম এতিয়া, তথাপি ভাল লাগে বস্তুবোৰ। হওকচোন, আমাৰ যোৰহাটৰ নিচিনা জেগা এটাত এনেকুৱা মাৰ্কেট খুবেই প্ৰয়োজন। हाँ वो है ना, वायरल है ना, इसकी वजह से। पानी गरम देख लो बाहर मिलेगा इसको देख लो अगर बटन वाला यहाँ आया हुआ एक महीना होने वाला है। हर रोज आते हैं आप लोग? हाँ जी 40-45 साल हो गए यहाँ आते। क्या क्या मिलता है आप लोगों को? यहाँ पर सब मिलेगा, विंटर का स्वेटर, जैकेट से लेके बच्चे से लेके बड़े तक, बूढ़े तक सब मिलेगा सामान। रेट हमारा रीजनेबल है, बहुत हमारे यहाँ पर होता है जैसे 150 का भी सामान है। 150 से स्टार्ट होता है। आप लोग कहाँ से आए? हम लोग हिमाचल से आए। 45 साल से आ रहे हैं आप? हाँ जी हमारे यहाँ पर 58 स्टॉल्स लगे हुए हैं और हमको आते हुए तो 45 ईयर्स हो गए। मेरे को खुद को 26 ईयर्स हो गए और मेरे जैसे बुजुर्ग लोग थे वो लोग आए थे 45 ईयर्स से अपने को आ रहे, लगातार कंटिन्यू आ रहे हैं। ऐसे एक भी साल हमने छोड़ा नहीं है, लगातार कंटिन्यू आ रहे हैं। अभी शुरुआत है, अभी थोड़ा सा कम है, लेकिन उठेगा जब थोड़ा ठंडा आ जाएगा तो उठना उठ जाएगा, हो जाएगा काम।